মা উঠছো আধা কেজি ব্ৰইলাৰ মাংস আনবা লাগে সোনকালে যা আইও আজি কি হলে মাথাটো ইমান বেদনা কৰি আছে বাপু তোৰ যোৱাকালি কি হৈছিলে কাঠলৰ তলত উল্টা খাই আছিলি দেখোন তই ৰাতিপুৱা কি এইগিলাখান বক পাইছে যা পৰা যা নহয় সঁচা কৈছো মই সেইটো পৰা ওলবি না নাটক খুব লাগব দে হ'ব দে শুনচোন আজি মোৰ কি বা হৈছে আজি মোৰ গুৱে ওলা নাই ইমান বল দি আছো নলে তই হাতে মোক লগে ঔষধ লৈ আহিবি দে যা আনিম যা আই গাৰ বেদনা উঠি লাগে তই নালগে বুঢ়ী ৰ'ব নালগে কাণ আহিলে ফোন এই ৰাতিপুৱা খুৱাই মুকুল ক কি হ'ল তোৰ ভাই প্ৰবাল মোৰ হাগা ভালে ওলাইয়ে মোৰ অৱস্থা একদম বেয়া হৈ গৈছে হা কি কোৱা তুই ভালে বনাই নাই ভাই মই ভালে বনাই মৰিমে নেকি মই ভাই তই কি এনেকে কয় মোৰ তোৰ কথা শুনি চকুৰ পানী ওলাই গৈছে তই অলপো চিন্তা কৰিব নালাগে আজি মই তোক ঔষধ আনি দিম ভাল ঔষধ আনি দিম আনবি নহ'লে মৰাৰে উপায় আনিম তই অলপো চিন্তা কৰিব নালাগে আজি ভালছে ঔষধ আনি দিম বেচেৰা বেয়াও লাগে আদো ক'ত যায় তই এটা মোক অলপমান মাংস আনবা দিছে সেয়ে আনবা যাওঁ তই মোৰ অলপ ওচক লগি আছোন এটা আহিছো দে আদো কিয়নো ফাল্টুমি কৰবা লাগে তুহনো একদিন আমাৰ নিচিনা হ'ব লাগব বুঢ়া এনেই অলপমান ফাল্টুমি কৰিলেও দায় দে মোৰ এদিন বহুত কাহ হৈ আছে তই বাজাৰৰ পৰা আহাতে মোৰ কাৰণে এটা কাহৰ বটল লৈ আহিবি দিন নাই ৰাতি নাই সেইৰ পৰা চুই থাকবি তোৰ কাহ নহ'ব বুঢ়া আদো তই আনবি দে নহ'লে মই মৰলো আৰু দে হ'ব দে তই নালগে ফুৰি ৰ'ব নালগে হেল্ল' পিংকু হেল্ল' প্ৰবাল তই ক'ত আছে মই অলপ মাংস লৈ ৰ হয় নেকি সেইটো হাতে মোক লগ এটা নাম্বাৰ 1 কথা লৈবি আহি পাৰ পিছত তোক দিম দে ওলাই মই ভাই আনাটোতো মই আনি দিম যদি মোক তই নেদা ওলে ননচেন্স ব্লাডি ফৰ্চ চব হৈ যাব তই নালগে বুঢ়ী ৰ'ব নালগে দেখছে আজি কি হৈ আছে খালি ফোনে আহি আছে জগ প্ৰবাল ক'ত আছা ভাই অলপ মাংস আনবা যাওঁ হয় নেকি শুনচোন এটা হাতে মোৰ কাৰণে খোৱা গাহৰি মাংস আনবিচোন দে হ'ব দে মাকছে কিনো হ'লে আজি চবকে বস্তু আনি দি থাকিব লাগে